কি ধুনীয়া পৰিৱেশ গাইছ, চাওক না কি ধুনীয়া চাহপাত গাইছ। আৰু গাইছ ইয়াতে আহিলে আপোনালোকৰ মানে মন চন পুৰা ভাল লাগি যাব গাইছ। কি ধুনীয়া মানে চাহপাত আৰু ইয়াৰ নেচাৰ চাওক না গাইছ, কি ঠাণ্ডা একদম, কি ঠাণ্ডা পৰিৱেশ গাইছ। এই গাইছ আপোনালোকে যদি কেতিয়াবা টাইম পাই না গাইছ, ইয়াত আহক একদিন আৰু ফেমিলি লৈ আহক, ফুৰক। কি ধুনীয়া ধুনীয়া জেগা গাইছ। আৰু গোটেই মানে বাগানে বাগান গাইছ, একদম উখা চাপৰ। আৰু সেইটো পাহাৰ দেখুৱাইছোঁ আপোনালোকক, ভূটানৰ পাহাৰ, যিটো নেকি ইয়াত পুলিচৰ আৰ্মিৰ আৰু এনেকুৱা মানে ফায়াৰিং শিকায়। আৰু মোৰ বন্ধু দেখিবলৈ পাইছে, সেইটো বগা কৰি তেওঁ যাই আছে মানে গুলি বিচাৰি। তেওঁ গুলি পায় নে নাপায় নাজানো গাইছ, কিন্তু তেওঁ গুলি বিচাৰি যাই আছে। আপোনালোকক যিমান মানে আপোনালোকৰ দুখ আছে মানে গাইছ, একদম মানে আপোনালোকে ঠাণ্ডা হৈ যাব গাইছ, একদম মজা লাগে গাইছ। কি ধুনীয়া পৰিৱেশ গাইছ, একদম ঠাণ্ডা, কি ধুনীয়া জেগা গাইছ। আপোনালোকে আহক না একদিন, চাওক ইয়াত কি মজা গাইছ, একদম কি সুন্দৰ লাগে গাইছ, একদম কি নেচাৰেল। এইবিলাক চাওক না গাইছ, পাহাৰৰ ওপৰে ওপৰে চাহপাত গছ, মানে কি ধুনীয়া লাগে গাইছ। আপোনালোকক মই একদম মাজত যাই কেনে দেখুৱাইছোঁ চাহপাতৰ বাগান গাইছ, কি ধুনীয়া একদম নেচাৰেল গাইছ। এইবিলাক চাওক না কি মজা মজা পাত গাইছ, কি মজা এইবিলাক চাওক। তো গাইছ আপোনালোকক দেখুৱালোঁ মই ধুনীয়া মানে চাহপাত বাগান গাইছ। তো আপোনালোকে যদি পাৰে কেতিয়াবা আহক ভূটানলৈকে, আৰু ইয়াত মানে চাহপাতৰ বাগান কি ধুনীয়া ধুনীয়া গাইছ, একদম নেচাৰেল, ভালে লাগি যায় আৰু গাইছ আহিলে ইয়াত। এইবিলাক চাওক গাইছ, এইবিলাক চাহপাত আমাৰ অসম যিহেতু চবেই গমেই পায় যে আমাৰ চাহপাত খেতিৰ বাবে বিখ্যাত। তো আমাৰ অসম বিশেষকৈ চিনাকি আমাৰ চাহপাত, কাৰণ অল অসম, অল ভাৰত, অল কাণ্ট্ৰি জানে যে অসমত চাহপাত উৎপাদন খুবেই বেছি, যাৰ বাবে আমাৰ অসম খুবেই ফেমাছ। তো গাইছ আপোনালোকক দেখুৱালোঁ মই আজি চাহপাত। তো কেনে পালে প্লিজ লাইক এণ্ড কমেণ্ট কৰি জনাব। তো হেই গাইছ, ওয়েলকাম টু মাই ইউপি3 আসাম চেনেল। তো আপোনালোকক দেখুৱাইছোঁ মই কি মজা মজা জেগা গাইছ, নেচাৰেল একদম। আপোনালোকে কেতিয়াবা দেখা পাব আমাৰ ইয়াত, কি মজা জেগা গাইছ। কি মজা বে গাইছ, ভিউ দেখো না, মজা। तो गाइस व्यू देखो ना, व्यू 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 क्या। हमारा ड्राइवर देखो कैसे पका पका के चल। तो गाइस बहुत खराब है ना। तो गाइस আপোনালোকক দেখুৱাইছোঁ মই, মানে আমি এতিয়া আৰু বেলেগ জেগা চাবলৈ যাই আছোঁ। তো আমি এইখিনি জেগা এৰিলোঁ গাইছ। কি মজা জেগা বে গাইছ, চাওক না। আৰু আমাৰ ড্ৰাইভাৰ চাওক না গাইছ, কি বেয়া ৰাস্তা গাইছ, তেওঁ চলাই যাই আছে মানে কি মজা কৰি গাইছ। অ' গাইছ গৰু চাওক গাইছ, গৰু ঘাঁহ খাই আছে। আপোনালোকক দেখুৱাইছোঁ মই মানে য'ত নেকি আপোনাৰ গুলি ফায়াৰিং হয়, যি নেকি পুলিচ আৰ্মিবিলাকক মানে ট্ৰেইনিং দিয়ে আৰু যে গুলি মাৰা পাহাৰ বুলি ক'ব পাৰে আপোনালোকে। তো আপোনালোকক দেখুৱাইছোঁ, সেইটো চাব পাৰে। ইয়াত মানে ফায়াৰিং হয় আৰু গুলিবিলাক যাতে সিপাৰে ক'তো যাই নাপায়, তাৰ বাবে মানে এইটো পাহাৰত মানে গুলি ফায়াৰিং কৰে আৰু যাৰ বাবে বগা হৈ আছে। আৰু ওপৰত মানুহ, মোৰ বন্ধু, তেওঁ ফটো উঠিবৰ কাৰণে মোক মাতিছে। তো মই তেওঁৰ লগত যাই আছোঁ। আপোনালোকক দেখুৱাইছোঁ মই। कैसे हैं आप गाइस, आप अच्छे हैं? तो कैसा लगा आपका फीलिंग? बहुत अच्छा लगा शायद आपको। तो क्या जगह पे है आप बोलिए। भूटान में हुआ, क्या हुआ? बोधर में खोरी हुआ। तो देखो ये कैसा डांस कर रहा है। तो जिंकचका बोल रहा हूँ ना मैंने। तो गाना मारो एक गाना। जिंकचका। हेलो गाइस। तो है गाइस, तो आप लोग को दिखा रहा हूँ कैसा मतलब एंजॉय कर रहा है वो एक लकड़ी के साथ एंजॉय करने के। तो गाइस जो भी हो, दिखाया एक पहाड़ जिसमें न कि
पुलिस का फायरिंग होता है और तो हे गाइस আপোনালোকক দেখুৱাইছো মই ভুটান গেট এইটো চাক গাইছ কি মজা গেট তো ফাইনালি আজি ভুটান গেট দেখা পালো আৰু কি মজা গাইছ কি ধুনীয়া লাগে মানে গাইছ এই চাক না গাইছ কি মজা গেট পুৰা মানে আমাক যেহেতু আমাৰ হেলমেট নাই গাইছ আমাক ভিতৰত যাব নিদিলে আৰু গাইছ